নমস্কাৰ। ৰাতিপুৱাই ফেন এখন আনি থোৱা আছিলে, তাকে ফিটিং কৰিলোঁ। ফেনখন ফিটিং হ'লে মায়ে কৈ আছিলে নতুনকৈ ফেন এখন আনি থোৱা আছে, ফিটিং কৰি লগাই দিয়া। গৰম দিন পাইছেহি যেতিয়া ফেনখন ফিটিং কৰি থাকোঁতে মায়ে আনি দিলে মানে জলপান আৰু কল, ওটছ আৰু কল আনি দিলে। তাকে কাম কৰি থকাৰ মাজতে আনি দিলে। কাম কৰি থকাৰ মাজতে ওটছ আৰু কল খাই থাকোঁতে লগৰ এটাই ফোন মাৰিলে। ফোন কৰি কৈছে কি আমি চিলাপথাৰ যাম, মন্দিৰ এটা আছে। ঠিক আছে, মই সৰহকৈ ফেনখন ফিটিং কৰি তাৰ লগত চিলাপথাৰলৈ ওলাই আহিলোঁ। সেয়া চিলাপথাৰলৈ দুয়োটা ওলাই আহিলোঁ। ওলাই আহি আমি মন্দিৰ চাবলৈ আহিলোঁ। মন্দিৰৰ ফ্ৰণ্টত পালোঁগৈ। ফ্ৰণ্টত পাই পেলাই আমি গেটৰ ওচৰত সোমাবলৈ লওঁতে তেতিয়া তাৰ পৰা ক'লে কি এতিয়া 5টা বাজিলে, 5টা বজাৰ পাছত আমি ইয়াত সোমাবলৈ কেতিয়া দিয়া নহ'ব। আমি তেওঁ জোৰজবস্তি কৰিছিলোঁ, বহুত দূৰৰ পৰা আহিছোঁ সোমাবলৈ দিয়ক, কিন্তু মানুহজনে কোনো পধ্যে আমাক সোমাবলৈ নিদিলে। আৰু সকলো মানুহ আমি আহোঁতে চব মানুহ ঘৰলৈ, তাৰপৰা ভিতৰত থকা মানুহ চব উলিয়াই দিলে। উলিয়াই দিয়াৰ পাছত আমি উপায় নাই, কি কৰিব, ঘৰলৈ ঘূৰি আহিলোঁ। ঘৰলৈ ঘূৰি আহোঁতে ৰাস্তাত পাতিলোঁ আমি ভাইমনা চাওঁগৈ ব'লা। ভাইমনা চোৱাৰ আগততো পেটটো ভৰাই ল'ব লাগিব, সন্ধিয়া হৈ গ'ল। পেটটো ভৰাবলৈ লওঁতে আমি চাওমিন খালোঁ। চাওমিন খাই আহি পাই গ'লোহি চিনেমা হল, RR চিনেমা হল। RR চিনেমা হলত আমি 4জন আহিছিলোঁ। 4জনে টিকেট কৰি ভাইমনা আৰম্ভ কৰি দিলোঁ। আৰম্ভ কৰি চিনেমা চাই দিলোঁ আৰু ৰেষ্ট ছানডেটো এনেকৈয়ে আমি আজিৰ দিনটো এনেকৈয়ে পাৰ কৰি দিলোঁ। চিনেমাখন এবাৰ চাই হেঁপাহ নপলায়। অসমীয়া চিনেমা যিয়ে নহওক, মোৰ এবাৰ চাই কেতিয়াও হেঁপাহ নপলায়, কিন্তু 2বাৰ 3বাৰ চাবলৈ মন যায়। সেয়েহে লগৰকেইটাৰ লগত এবাৰ চাইছিলোঁ, কিন্তু লগৰকেইটাৰ লগত আজি আকৌ চাওঁ বুলি কৈ গুচি আহিলোঁ আৰু ৰেষ্ট ছানডে বুলি ভাইমনা। Fantastic. Done. Jupina Hydra. Yes. Boriya. Samay. Itu loh, Bapak. Dada, apna naam to ki baro? Razu. মই গম পাইছোঁ আপোনালোকে মোৰ নামটো কি অফ দিছে। ভাইমন্দা শ্বুটিঙলৈ আহিলে মোৰ এক প্ৰায়ে সোমাইছিলে। তেখেত খুবেই ভাল মানুহ আছে বাই। নিউতে বহুত দূৰলৈ তেখেতক লৈ গ'ল। তথাপি মই আজিও তেখেতক এনেদৰে জীয়াই ৰাখিছোঁ। রোদ রঙে জোনাকি